হেল্ল' গাইজ, আজি আমি আহিছোঁ আলপ শংকৰী শক্তিপীঠ মন্দিৰ, যিটো এলাহাবাদৰ প্ৰয়াগৰাজত অৱস্থিত। অতি সুন্দৰ মন্দিৰ আৰু এইখন মন্দিৰৰ লগতে শক্তিপীঠো এখন। তো বলক ভিতৰত সোমাই যাওঁ। আৰু এইটো চাওক, পুৰা ৰিয়েলিষ্টিক সিংহ, মোৰ ফালে চাই থকা হেন পায়। আৰু মন্দিৰৰ ভিতৰত সোমাই এটি সুন্দৰ দৃশ্য দেখিবলৈ পাইছোঁ। চাওক আপোনালোকেও, এখন সুন্দৰ ছবি আঁকি থোৱা আছে ৱাল এখনত। সদাশিৱ পাৰ্বতীক লৈ আছে। বোধহয় এইটো যিহেতু এখন শক্তিপীঠ, মানে আপোনালোকে হয়তো বহুতে জানে যে পাৰ্বতীৰ দেহৰ যিবিলাক অংগ, মানে সুদৰ্শন চক্ৰৰে বিষ্ণুৱে কাটি দিওঁতে য'ত য'ত পৰিছিল, সেইবিলাকক শক্তিপীঠ নামে জনা যায়। গতিকে এইখনো এখন শক্তিপীঠ, গতিকে সেইটোৱে ইয়াত বুজাব বিচাৰিছে হয়তো। এইফালে কিছুমান দোকান আছে, চাওক এইবিলাক চাকি তাকি কিবা কিবি এনেকুৱা নাৰিকল চাৰিকল আছে। আৰু কিবা কিবি আছে, বলক চাওক ভিতৰত যায় কি হয়। একদম সুন্দৰ পৰিৱেশ, বেছি হাই হাল্লা নাই। আগৰ মন্দিৰবিলাকত বা য'ত য'ত গৈছোঁ বহুত হাল্লা আছিল, কিন্তু এইটো একদম সুন্দৰ পৰিৱেশ। আৰু বোধহয় কৰোণাৰ কাৰণে হয়তো অলপ কিবা এনেকুৱা হ'ব পাৰে, গম নাপাওঁ। বলক যাওঁ ভিতৰত। আৰু শুনিব পৰা মতে কৰোণাৰ কাৰণে ইয়াত এইবিলাক ৰেলিং চেলিংবিলাক বান্ধি দিছে। আৰু এইটো হৈছে গণেশৰ এটি মূৰ্তি। সেৱা জনাওঁ আপোনালোকেও, ময়ো জনালোঁ। আৰু ইয়াত লেখাই আছে যে মাস্ক নোহোৱাকৈ মানে মন্দিৰত প্ৰৱেশ কৰা নিষেধ। গতিকে মাস্ক লৈয়ে আহিছোঁ মই, টেনশ্যন নাই। ভিতৰে যাব পাৰি আহফালে। গতিকে বেছি পলম নকৰি বলক মন্দিৰৰ ভিতৰত সোমাই যাওঁ। মন্দিৰৰ ভিতৰত কি আছে মেইন মন্দিৰত চাওঁ বলক। আৰু এইফালে CC কেমেৰাৰ লগতে এটা মনিটৰো লগোৱা আছে, চাওক আপোনালোকে। এইফালে আছে, এইটো চাওক। আৰু এইফালে আছে মেইন মন্দিৰটো। আৰু মন্দিৰটোত ৱালত লেখা আছে যে ফটো নিচিনা মানায়, কিন্তু ফটোটো বাদ দিয়ক, মই আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ। এতিয়া বাকী আৰু কি হয় আৰু গম নাপাওঁ। যি কি নহওক আপোনালোকক দেখাই আছোঁ, চাওক আপোনালোকে মন্দিৰটো চাই লওক ভালদৰে, যিখিনি পাৰোঁ দেখাম। আৰু ইমানখিনি কষ্ট কৰি আপোনালোকক দেখাই আছোঁ, গতিকে যদি ভিডিঅ'টো ভাল লাগিছিল লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বাকী চাই থাকক ভিডিঅ'টো। এইটো হৈছে মেইন মন্দিৰ। ইয়াত মানে মেইন প্ৰসাদ হিচাপে মানে নাৰিকল দিয়ে। আৰু নাৰিকলটো তাত থকা পুৰোহিতসকলে মানে নাৰিকলটো ভাঙি পেলাই তাত নাৰিকলৰ পানীখিনি দি দিয়ে। আৰু নাৰিকলখিনি যোনে দিয়ে তেওঁলোকক প্ৰসাদ হিচাপে দি দিয়ে। আৰু ফুল দিয়ে লগতে। আৰু বেছি আপোনালোকক দেখাব নোৱাৰিম, যিহেতু ইয়াত ৰেষ্ট্ৰিকশ্যন আছে। আৰু এইখিনি হৈছে মন্দিৰৰ পিছফালৰ ভাগ। আৰু ইয়াত কিছুমান গোঁসাৰ মূৰ্তি থোৱা আছে। এইবিলাক হয়তো কিছুমান মূল্যৱান ধাতু দি বনোৱা হ'ব, গতিকে সেইকাৰণে মানে অলপ বেছি ৰেষ্ট্ৰিকশ্যনত ৰাখি থৈ দিছে, গ্ৰিল চিল দি পেলাই। আৰু দূৰৰ পৰাই মানে দৰ্শন কৰিব দিয়ে, কিহৰ কাৰণে গম নাপাওঁ। যি কি নহওক আৰু দূৰৰ পৰাই আপোনালোকে দৰ্শন কৰি লওক, সেয়ে আৰু এইটো হৈছে মন্দিৰৰ পিছফালৰ ভাগ। পিছফালৰ পৰা এবাৰ দেখুৱাই দিওঁ আপোনালোকক, চাওক। এইটো ভক্তসকলে ইয়াত সেৱা কৰি কৰি আহি আছে। সেইটো চাইডেৰে সোমাই আৰু এইটো চাইডেৰে ওলাই যায়। মই আপোনালোকক দু চাইডৰ পৰাই দেখালোঁ, চাই থাকক। আৰু এইফালে কি কি আছে আপোনালোকক দেখাই আছোঁ আৰু গোটেইখিনি চাই থাকক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক।
মন্দিৰৰ একদম লগালগি এখন মন্দিৰৰ মানে পূজাৰ সামগ্ৰীৰ এখন মাৰ্কেট আছে, বজাৰ এখন। চাওক বজাৰখন চাই লওক আপোনালোকে। ইয়াত মানে পূজাৰে সামগ্ৰী বেছিকৈ পায় আৰু অলপ ডাঙৰ মাৰ্কেটখন। তাতে গোটেইখিনি ঘূৰা সময় নহ'ব, গতিকে যিখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক। আৰু ইয়াত খাৰু চাৰু কিবা কিবি এনেকুৱা আছে আৰু ভালেখিনি বস্তু। গতিকে ভিডিঅ'টো ইমানেই আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু কৈছোঁৱে আপোনালোকক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নেক্সট ভিডিঅ' আৰু ভাল ভাল দিব চেষ্টা কৰিম, চাই থাকক। আজিলৈ এৰিছোঁ আৰু লাহেকৈ। আৰু এইখিনিয়ে বজাৰ বজাৰ বহুত দেখালোঁ আপোনালোকক। বলক এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু এইটো হৈছে মন্দিৰৰে মানে হোম যজ্ঞ কৰা এটা কুণ্ড। আৰু এইখিনিয়ে আৰু এই ভিডিঅ'টো। তো আজিলৈ এৰিছোঁ, বাই বাই।